हेलो फ्रेंड्स की खबर आशा करूँ सकलो भाले आछे एया मैं फिल्डत ओলাই আহিলোঁ फिल्ड माने आमारतो पथार फिल्ड गमेই पाय एया लং जाम्पर जत नेকি भरी लैंडिंग करे भरीটো दिए तात लगाबले निছোঁ जेहेतु गोटेइखिनि एया हालबा माटी बालिचिंगिया माटी सो मोटके दुटा पोवाली दुटा आगत रानिंग मारि आछे एया टायार टानी आछे देखिছে নহয় टायार सो এতিয়া लং जाम्पर কাৰণে আজি আপোনালোকক ফুল বডি वार्म अप কৰি দেখাম আৰু ফাৰ্স্ট मैं अलग रानिंग कर लूँ जस्ट एने 1 किलोमीटर मान गाटो गरमाई लूँ जेहेतु रातिपुवा रानिंग कर आसो एकेदिन भालके अलप चेष्टा कर आसो और इते बनाई लैছিলোঁ सिनाखन सिनाप मरा जगह इते सिनाप मारिम आपनलोকক देखाम এতিয়া फार्स्ट टाइम रानिंग अलप एने घूरी लूँ 5 पाक 6 पाक मान गाटो अलप गरमाई लूँ तारपिছত लग पाई आसो और यदि एतियाলৈকে चेनेलটো सबस्क्राइब কৰা নাই प्लिज सबस्क्राइब कर দিব তেতিয়াহে মই নতুন নতুন ভিডিও দিবলৈ উৎসাহ পাম এনেকুৱা ধৰণৰ ৰেগুলাৰলি ভিডিও পাব ফিজিকেলৰ ভিডিও এতিয়া লং জাম্পৰ কাৰণে যিবোৰ এনে অলপ वार्म अप কৰিব লাগে সেইখিনি অলপ কৈ দেখাইছো চাই থাকক এইবোৰ চাবি কাঠিবোৰ খুলি ল'ব লাগে তেতিয়া লং জাম্প মাৰোঁতে দুখটো পোৱা নাযায় কষ্টটো অলপ কমে য'ত নেকি গোটেই ৱেটটো জাপটো মাৰি দিয়াৰ পিছত গোটেই ৱেটটো ভৰিটোত পৰেতো সেইকাৰণে ভৰিবোৰ কোমলাই ল'ব লাগে সেয়াই আৰু মই ইমানকৈ নাজানো বাৰু হ'লেও যিমানটো মোৰ কাৰণে কমফৰ্টেবল হয় সেইখিনি মই কৰোঁ গতিকে আপোনালোকে নিজে নিজে অলপ वार्म अप কৰিব পাৰে फुल बडी वार्म अपৰ কাৰণে আপোনালোকৰ মাজলৈ আৰু এটা ভিডিও আগবঢ়াম বাৰু হেতু ইয়াৰ নেক্সট দুটা ভিডিওৰ পাছত পাব লং জাম্প মই বেছিকৈ নোৱাৰোঁ কিন্তু যিটো মই ইণ্টাৰভিউ দি পাইছোঁ বা মানে নিজে যিমান জানো সেইটো কৈছোঁ য'ত নেকি আপোনালোকৰ লং জাম্প মাৰোঁতে এই ৰানিং কৰা জেগাটো ভাল হ'ব লাগে একদম প্লেন হ'ব লাগে আৰু মানে তেতিয়াহে মানে পিকআপটো ল'ব পাৰি আৰু যিমান পাৰে লং জাম্পত প্ৰায় মানে 25 মিটাৰ বা 30 মিটাৰ থাকিব লাগে কিন্তু আমাৰ ইয়াত 30 মিটাৰ নাই এনে 15 মিটাৰ মানহে হ'ব হৈ তাৰ পৰা আহিনো কিমান পিকআপ পাম সো হৈ তাৰ পৰা একেবাৰে পিকআপ হৈ একদম মূৰৰ পৰা পিকআপত আহিব নালাগে একদম মানে আপুনি 5 খোজ 6 খোজৰ পৰা একদম পিকআপত আহিব লাগে ডাইৰেক্ট ইয়াত আপোনালোকে ইয়াত লেণ্ডিং কৰোঁতে ভৰিটো লেণ্ডিং কৰোঁতে আপোনালোকে একদম মানে জোৰ দিব লাগে আৰু যদি সাইকেলিং কৰিব পাৰে আপোনালোকে সাইকেলিং কৰোঁতে আপোনালোকে যদি 16 ফুট পাৰে যদি নৰ্মেলি আপোনালোকে 16 ফুট পাৰিলে আপোনালোকৰ সাইকেলিঙত 17 বা 17.5 গুচি যাব তেনেকুৱা একদম মানে মই কৰি পাইছোঁ মোৰ প্ৰত্যেকটো মই এটাই বেয়া প্ৰত্যেকটো জাম্পত মোৰ মানে সাইকেলিংটো নাহে সো অলপ মোৰ কনফিউজটা লাগি আছে হ'লেও মই মানে নৰ্মেলি মাৰিলে 16 ফুটৰ ওপৰত মাৰোঁ কিন্তু যদি সাইকেলিংটো আহি যায় মোৰ 17 17.5 বা 18 আহি যায় গতিকে ক'ব নোৱাৰি সো ইয়াত ভৰিটো লেণ্ডিং কৰোঁতে একদম মানে পিকআপ দিলে আপোনালোকে 17.5 মাৰিব মিনিমাম মাৰিবই আপোনালোকে যদি আপোনালোকে নৰ্মেলি এইটো যদি সাইকেলিং ইউজ কৰে সাইকেলিং ইউজ কৰিলে আপোনালোকে নৰ্মেলি যদি 16 ফুট মাৰে আপোনালোকে যদি তেতিয়া সাইকেলিং কৰিলে আপোনালোকে 16 ফুটৰ ঠাইত আপোনালোকে 17 বা 17.5 লৈ বহুত আপোনালোকে ইমপ্ৰুভ কৰিব পাৰিব গতিকে ৰানিং কৰি থাকোঁতে আপোনালোকে ৰানিং কৰা জেগাটো আপোনালোকে ভাল কৰিব এয়া বালিচিঙীয়া মাটি দেখিছে নহয় এয়া বালিচিঙীয়া মাটি ধুলি কিমান কষ্টত বনাইছোঁ কিন্তু আমাৰতো এখন ভাল ফিল্ড নাই সো নিজে বনাই লৈছোঁ আৰু প্ৰেক্টিকেলি নিজে নেচাৰেলি বনাইছোঁ কিন্তু এতিয়া অলপ প্ৰেক্টিছ লং জাম্প মাৰি দেখাওঁ আপোনালোকে চাই থাকক যিমান পাৰোঁ নাজানো চাই থাকক এয়া পোৱালি দুটাক মাটি প্লেন কৰা দায়িত্বত ৰাখিছোঁ এয়া লং জাম্পৰ কাৰণে মানে ৰানিং কৰোঁতে একদম বেয়া উখহি হৈ আছে একদম মানে প্ৰব্লেম এয়া দেখিছে নহয় আকৌ ঘূৰাই আৰু এই পাকিছক ঘূৰাই ইয়াতে চিন দুটা বনাই ল'লোঁ ইটো 16 ফুট আৰু ইটো 18 ফুট এই আগৰটোত পাব পাৰিলেতো টেনশ্যনে নাই বাৰু এয়া মিটাৰ নাই টেপ নাপালোঁ এয়া এইটো এফুট বনাই ল'লোঁ এডাল
এফুট হৈ তাৰপৰা সেই টকটাই চলাৰ পৰা ইয়ালৈ 16 আছে আৰু এইটো 18। গতিকে এতিয়া অলপ মাৰি চাম, চাই থাকিব। মই 16 ফুট মাৰিলোঁ। এয়া দেখিছে, এয়া 16 ফুটৰ চিন। 16 ফুট মই যদি চাইকেলিং কৰোঁ, মোৰ এতিয়া নৰ্মেলি 17 আহি যাব। মই এতিয়া চাইকেলিং কৰি আপোনালোকক আহিব 17 আহিছে। আৰু এবাৰ ট্ৰাই কৰিছোঁ। নিমিলে বোৱা আহিছে 17। 16 প্লাছ আহিছে, 16.5 আহিছে। এয়া চাওক। আৰু মোৰ এটাই প্ৰব্লেম, মিছাটো নকওঁ, মই ইণ্টাৰভিউত হ'লেও লং জাম্পত জোতা ইউজ নকৰোঁ। মই কোৱা নাই সেইটো যে জোতা ইউজ কৰাৰ কাৰণে পিন্ধাৰ কাৰণে এতিয়া পোৱা নাই বুলি, মানে একদম মানে পথাৰৰ মাটিটো কামুক চামুক থাকিব পাৰে বুলি মই জোতা পিন্ধিছোঁ। লং জাম্প মাৰি হ'ল বাৰু। এতিয়া চিনাপৰ প্ৰেক্টিছ কৰিম। চিনাপৰ প্ৰেক্টিছ মানে চিনাপ কৰিম, চিনাপটো মাৰিম, তাৰপিছত ভিডিঅ'টো সামৰিম। গতিকে এতিয়াও কৰি লৈছোঁ, আৰু এবাৰ কৈছোঁ, যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মই এনেকুৱা ধৰণৰ ফিজিকেলৰ ভিডিঅ' দি থাকিবলৈ উৎসাহ পাম। গতিকে আপোনালোকৰ সহায় আৰু মৰম লাগিব। গতিকে প্ৰত্যেকটো ভিডিঅ' আৰু মানুহজনক ভাল পাব লাগিব। গতিকে ছাপোৰ্ট কৰি যাওক। জয় আই অসম। ধন্যবাদ। তেৰবাৰ পাইছোঁ। অনলি 13 বাৰ। ফাৰ্ষ্ট দিনা পাৰিছিলোঁ 11, আজি 13। আৰু এডাল টাইটকৈ পুতি ল'ব লাগিব। আজি 13 বাৰলৈ পাইছেগৈ, আৰু 7 বাৰমান লাগে। মানে মিনিমাম আপোনাৰ মেক্সিমাম 20 বাৰ পাৰিলে টেনশ্যন নাই। 20 বাৰ যেতিয়া পাৰিম আপোনালোকক ফুল ভিডিঅ' এটা দিম চিনাপৰ কাৰণে। আৰু যাৰ চেষ্ট নাই, চিনাপ মাৰিব, পুছআপছ মাৰিব, পুলআপছ মাৰিব। গতিকে চেষ্ট বঢ়োৱাৰ ভিডিঅ' এটা আপোনালোকক দেখুৱাম বাৰু। নেক্সট ভিডিঅ'ত চেষ্ট কেনেকৈ বঢ়াব পাৰি আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাম বাৰু। গতিকে বহুত গৰম, মানে লং জাম্পৰ পৰা আহি ডাইৰেক্ট চিনাপছ মাৰিলোঁ যে, সেইকাৰণে অলপ বেছিকৈ ভয় পাইছোঁ। চ' এতিয়া চিনাপ মাৰি হ'ল। চ' এতিয়া ঘৰা-ঘৰি হ'ব লাগে। তাৰপিছত আকৌ নেক্সট ভিডিঅ'ত লগ পাম। নেক্সট ভিডিঅ' আপোনালোকৰ চেষ্ট কেনেকৈ বঢ়ায় বা আৰু কেনেকৈ মেডিকেলত চেষ্ট জোখে, আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডত চেষ্ট কেনেকৈ জোখে আপোনালোকক জনাম ভিডিঅ'ৰ যোগেদি। গতিকে আকৌ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। বাই বাই। জয় আই অসম।